Welcome to my YouTube channel guys. আজিকালি আমাৰ অসমৰ motivational speaker বিলাকে ইমানেই motivate কৰে মোৰ কেতিয়াবা লাগে এই বমি কৰিম লাগি কি কম আৰু চাওক আমি কেনেকুৱা motivated দিয়ে নো তাঁতি নখ দীঘল হলে নখ কাটিব লাগে আঙুলি নহয় কি ক'লা তুমি আকৌ এবাৰ কোৱাচোন নখ দীঘল হলে নখ কাটিব লাগে আঙুলি নহয় হ্যাঁ শালাবে আজিলৈকে গম পোৱা নাছিলো মই এইটো কথা মই আজিলৈকে চবে কাটি দিলো এই আছক আপোনালোকে মইতো আজিলৈকে হেৰিয়ে কাটি পেলালো মোৰ সব কাটি পেলালো কি হ'ব এতিয়া আমাৰ মোটিভেশনাল দাদাই কোনটা গম পালো এতিয়া গম পালো যে নখ দীঘল হলে আঙুলি নহয় নখে কাটিব লাগে মই হাতে কাটি পেলালো নখ দীঘল মই হাতে দোকানে কাটি পেলালো ভয় দিলাও কাটি পেলালে কি হ'ব এটা যাবও নোৱাৰো ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হলে এই ভুল বুজাবুজিটো ভাঙিব লাগে তেজস্বী লোক হে আমাৰ পাস মোৰ নামত মিমছ বনাই আছা কৰিবি নেকি ফুটপাথত আটো কি কৰি আছো চাই তাক ৰাতি শুই থাকিবি তই ফুটপাথত এই চেৰা ইয়াক ধৰি আনে একো নাই ঠিক আছে তোক এৰি দিলো চা মাফ কৰি দিলো ফুটপাথত এই চেৰা নেলাগে মই শুনিছো সেইদিনা বোলে তোমাৰ ব্ৰেকআপ হওঁতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা এইটোতো মোৰ ডাঙৰ জীৱনৰ ভুল আছিল এজে মোক এৰি থৈ গুচি গ'ল हृदय कथा कोई जमा ना है हृदय कथा कोई जमा ना है ये मुंह से सुपारी निकाल के बात कर रहे बाबा हृदय कथा कोई जमा ना है हृदय कथा कोई जमा ना है 10-20 বাৰ ইয়াৰ কথা শুনিলো কিন্তু একো বুজিয়ে নেপালো ঠিক হৈছে বাৰু ই হে কি ক'লেতো ই মই গম নাপাওঁ কিন্তু ই মোৰ বিমল খায় কিন্তু এতিয়াও প্ৰেম কৰিলে মানুহৰ চেহেৰা চাই তুলনা কৰে ভাই কিতাপত সকলো কথা নাথাকে কিছুমান কথা জীৱনে শিকাই থাকে জীবন পথত আছে ঘাট প্ৰতি কে বাবা কে জীৱনে শিকাই থৈ যায় আপোনালোকে যদি ভালকৈ শুনি নাপায় মই কৈ দিছোঁ কিতাপত চব বস্তু লিখা নাথাকে জীৱনে কিছুমান বস্তু শিকাই থৈ যায় ইয়াৰ জীৱনটো ইমান ডাঙৰ চালা 25 বছৰে হোৱা নাই কেইজনী আধা বুঢ়াই হোৱা নাই এইটো আৰু জীৱনে শিকাই থৈ গ'ল কি ছোৱালীজনী এৰি থৈ গ'ল কাৰণে প্ৰেম ঢকা ছোৱালীজনীয়ে ঢকা দিলে আৰু পিছফালে এইটো কি কৰিলে জীবন পথত আছে ঘাট বিশ্বাস কৰোঁ যদিওনো কাক কৰে মই শুনিছো নিজৰ ভাই ৰাৱণক মাৰিবলৈ হেনো ভিভিকনে ৰামৰ সহায় লৈছিলে প্ৰথম কথাটো হ'ল বোপাই ৰাম আছিলে ভাল দেৱীখন আছিলে ভাল আৰু ৰাৱণ আছিলে বেয়া আৰু ছেকেণ্ড কথাটো হ'ল ৰাৱণে ৰামৰ ৱাইফক জোৰ জবস্তি লৈ গ'ল আৰু সেইকাৰণে ভিভিখনে বেয়া পালে যে মোৰ ককাইৰে বেলেগৰ মাইকীক লৈ আহিছে চ' বেলেগৰ মাইকীক লৈ আহিলে তাক খং নদিব হে আৰু সেইকাৰণে গৈ ৰামৰ লগ লাগি তাক মাৰিলে তো এইটো কি বিশ্বাস কৰে নকৰা তো বেয়া কাবি তোকো মাৰিব আমি এতিয়া এনেকুৱা এটা প্ৰাণী চাব লাগিছো নাজানো অধিকাৰ আছে নে নাই মই ডাইৰেক্টটো হৈ যাব ফাই জীবন পথ নাজানো অধিকাৰ আছে নে নাই নাই নাজানো অধিকাৰ আছে নাই নাই কিমান কৈ থাকিম নাই বুলি নাই তোৰ অধিকাৰ কিন্তু তোমাৰ কথা ভাবি এতিয়াও ভাল লাগে মোৰ কিন্তু ভাল নালাগে বোপাইতে মোৰ অকল বমিহে সকলোৱে খালি এটা কথাই কয় যি হয় ভালৰ কাৰণে হয় কিন্তু তোমাৰ সেৱাটো মোৰ একোৱে ভাল হোৱা নাই তোমাৰ কথা এইটো ঠিকেই ক'লে ন যি হয় ভালৰ কাৰণে হয় তোৰ কাৰণে ঠিক নহ'ব পাৰে ছোৱালীজনীৰ কাৰণে ভাল হ'ব পাৰে ন হে এতিয়া আমাৰ মাইনাৰ কাৰণে কোনোবাই কৈ আছে আহকচোন কি মাইনা আইফোনো ললো বাইকটোও লৈ ললো তথাপিও তুমি আঁতৰি গলা মাইনা আইফোনো ললো বাইকো ললো
তথাপি তুমি মোক এৰি থৈ গুচি গ'লা আবে তই আইফোন ল'লি বাইক ল'লি পিছত মাইনাক ঘূৰাবলৈ পইচাই নাই দিছিল আৰু ঘূৰাবি ক'ত মাইনা এৰি থৈ নাযায় কি কৰিব তোক মাইনা আৰু বডিটো চাই বাইকখনো এৰি থৈ গুচি গ'ল পিছত ডাইলগটো কৰি পেলাই তেল ভৰাবলৈ পইচা নাই নেকি বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি